হেল্ল' ফ্ৰেণ্ডছ, ৰাতিপুৱা শুই উঠাৰ মাত্ৰকে কুকুৰ মেকুৰীকেইটা এনেকেই ৰখি থাকে। বিস্কুট দিওঁ যে সদায়। দুটাই মেগী খাই ল'লোঁ, যিহেতু আমি নিজৰ নিজৰ কামত ওলাই যাম। কাটিঙলৈ গৈ আজি বতৰটো ঠাণ্ডা আছিল, চানা আনি ল'লোঁ। কাটিঙো শিকিলোঁ, চানাও খালোঁ, কথাও পাতিলোঁ। খুৰীহঁতৰ ঘৰটো চাওকচোন, ইমান ধুনীয়াকৈ সজাই থৈছে। এনেকৈ আপোনালোকে দেখিছেনে বাৰু পৰ্দা লগোৱা? ৰাতি হ'লে বতাহ নোসোমাবলৈ কাৰণে এনেকৈ ধুনীয়াকৈ খুৰীয়ে লগাই থৈছে, নিজেই চিলাই। ইমান ধুনীয়াকৈ কেঁচা ঘৰটো সজাই থৈছে। কিছুমান কেঁচা ঘৰ দেখিয়ে বৰ ভাল লাগে, নহয় জানো? নিজৰ ঘৰটো যেনেকুৱাই নহওক। এইকেইটা কিন্তু কাঠৰ হয় দেই। এইটো কি বস্তু কওকচোন? সকলোৱে কিন্তু মুড়ি বুলি ভাবিছে, কিন্তু মুড়ি নহয়। এইটো হৈছে কোমল চাউলে বনোৱা। ইমান ধুনীয়া লাগিলে খাবলৈ। লাল চাহটো ধুনীয়াকৈ খাই ল'লোঁ। খাই লৈ চাওকচোন, এইজোপা ভোট জলকীয়া। ইমান ধুনীয়াকৈ ভোট জলকীয়া লাগিছে, ছিঙিবলৈই মন নাযায় এনেকৈ লাগি থাকিলে, নহয়নে বাৰু? কিন্তু ভোট জলকীয়া খাই মই বহুত ভাল পাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা ভিডিঅ'লৈ নতুনকৈ লগ পাম। ধন্যবাদ।